আজি এটা বিশেষ অনুষ্ঠান বিদ্যালয়ৰ বসন্ত উৎসৱ উপলক্ষে আৰম্ভণি হৈছে। আমি আহি পালোহি। ইয়াৰ ষ্টেজটো ইমান ধুনীয়া সুন্দৰকৈ সজাইছে। ইয়াৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে ভাষণ দিছে, আৰম্ভণি ভাষণ। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত নাচ গানৰ বিভিন্নখিনি অনুষ্ঠান এয়া হৈ গৈছে। এয়া চাওকচোন ইমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। অনুষ্ঠান শেষ হোৱাৰ পিছত সকলোকে খিচিৰি খোৱা হয়। তাৰপিছত বিদ্যালয়ৰ সকলো কাম শেষ কৰি আমি বাইদেউ এগৰাকীৰ ঘৰত চাহ খাই ঘৰলৈ উভতি। লগ পাম নেক্সট ব্লগত।